এজন ভূগোলবিদৰ কাৰণে কি পাৰ্টিকুলাৰ প্ৰয়োজন হয় তাকে আমি আলোচনা কৰিছোঁ। ভূগোল বিজ্ঞানৰ সঁজুলি হ'ল মানচিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অংক আৰু কলা বিষয়ৰ প্ৰয়োজন হয়। মন কৰিবলগীয়া কথা যে ভূগোল বিজ্ঞানৰ ওচৰ সম্পৰ্ক আছে গগনমণ্ডলৰ অৱস্থিতিৰ লগত, বিশেষকৈ অক্ষাংশ আৰু দাগিমা অংশবোৰৰ লগত। পৃথিৱীৰ প্ৰকৃত আকৃতি এটা জিঅ'ট। এই জিঅ'ট আকৃতিক সমতল কাগজলৈ ৰূপান্তৰ এই নতুন কৌশল হ'ল মানচিত্ৰ অংকন প্ৰণালী অৰ্থাৎ কাৰ্টোগ্ৰাফিক্স। তাৰ বাবে লাগিব পদ্ধতিগত লেখচিত্ৰৰ জ্ঞান আৰু তাৰ সহায়। ইয়াত অংকশাস্ত্ৰৰ জ্ঞান, সংখ্যা বিজ্ঞান, পৰিসংখ্যা ইত্যাদি জ্ঞান থকা প্ৰয়োজন। তাৰ বাহিৰেও চিত্ৰ আঁকা অৰ্থাৎ স্কেচেছ, মানসিক মেণ্টেল মেপছ আদিতো বিশেষভাৱে পাৰদৰ্শিতা থাকিব লাগিব। মাত্ৰ মোৰ এটা চমু ব্যাখ্যা। ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বিশদভাৱে অধ্যয়ন কৰি নিজে নিজৰ নোটটো বনালে বেছি ভাল হ'ব। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে তাক কমেণ্ট কৰি জনাব। আপোনালোকৰ অনুপ্ৰেৰণাই যথেষ্টখিনি মোক উৎসাহিত কৰে।